নমস্কাৰ গুৰুমণ্ডলী, এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকুলে। ইতিমধ্যে নিশ্চয় আপোনালোকে সকলোৱে গম পাইছে যে 2023-24 বিত্তীয় বৰ্ষৰ বাবে প্ৰতিখন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়লৈ আন্তঃগাঁথনিৰ অনুদান আগবঢ়োৱা হৈছে আৰু এই অনুদান বিদ্যালয়ৰ যি কানাড়া বেংক আছে এই কানাড়া বেংক যোগে প্ৰাপ্ত হৈছে। আজি এই ভিডিঅ'টো জৰিয়তে আমি বছৰি লাভ কৰা বিদ্যালয়ৰ যি আন্তঃগাঁথনি অনুদান আমি কিদৰে ব্যৱহাৰ কৰিম তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যেই সমগ্ৰ শিক্ষা যোজনাৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে আবণ্টিত যি আন্তঃগাঁথনিগত অনুদান সেই অনুদানৰ যথোপযুক্ত ব্যৱহাৰৰ এখন নিৰ্দেশাৱলী ইতিমধ্যে তেওঁলোকে প্ৰেৰণ কৰিছে। সদায় কোনোবা গুৰুমণ্ডলীয়ে যদি এই নিৰ্দেশাৱলী এতিয়াও লাভ কৰা নাই আপোনালোকে কমেণ্ট বক্সত ক'ব, মই আপোনালোকক এই নিৰ্দেশাৱলীখন প্ৰেৰণ কৰি দিম। এতিয়া আমি এই যি বিদ্যালয়ৰ বাৰ্ষিক অনুদানৰ যথোপযুক্ত ব্যৱহাৰৰ নিৰ্দেশাৱলী এইখন আমি এবাৰ আপোনালোকক ক'বৰ কাৰণে বা বিস্তৃতভাৱে আলোচনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এতিয়া কোনবোৰ বিদ্যালয়ে কিমান ধৰণৰ অনুদান লাভ কৰিছে ইয়াত সুন্দৰকৈ বুজাই দিছে। যিবিলাক বিদ্যালয়ত এগৰাকীৰ পৰা 30গৰাকী ছাত্ৰ ছাত্ৰী আছে সেইবিলাক বিদ্যালয়ত 10,000 টকা লাভ কৰিছে। 31ৰ পৰা 100গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহলৈ 25,000 টকা আগবঢ়োৱা হৈছে আৰু 101গৰাকীৰ পৰা 250গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়লৈ 50,000 টকা আৰু 251ৰ পৰা 1000গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়লৈ 75,000 টকা আৰু 1000গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহলৈ 1 লাখ টকা আগবঢ়োৱা হৈছে। গতিকে এই ধৰণৰ এটা ৰেঞ্জত প্ৰতিখন বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অনুপাতে আন্তঃগাঁথনি ধনটো কম বেছি পৰিমাণে আগবঢ়োৱা হয়। গতিকে আপোনালোকৰ কানাড়া বেংকত চেক কৰি চাব কিমান ধৰণৰ আপোনালোকৰ নিজৰ স্কুলৰ এনৰলমেণ্ট মতে আপোনালোকে এই অনুদান লাভ কৰিব। এতিয়া এই বাৰ্ষিক অনুদান ব্যৱহাৰৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰে বিদ্যালয় SMC অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতিখনে। এতিয়া বিদ্যালয় পৰিচালনা সমিতিখিনি কি কৰণীয় হ'ব আপোনালোকক কৈ দিছোঁ। ইয়াতে কোৱা হৈছে যে বিদ্যালয়ে লাভ কৰা বাৰ্ষিক বিদ্যালয়ৰ অনুদান ব্যৱহাৰৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতিৰ সভা এখন অনুষ্ঠিত কৰি বিভাগীয় নিৰ্দেশনাৰ আধাৰত প্ৰয়োজনীয় কামখিনি অগ্ৰাধিকাৰ ভিত্তিত তালিকাভুক্ত কৰি ল'ব লাগিব। অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতিয়ে এই আন্তঃগাঁথনিৰ ধন সোমোৱাৰ লগে লগে তেওঁলোকৰ কি কাম অগ্ৰাধিকাৰ ভিত্তিত কৰিব লাগিব সেইটোকে চিলেকশ্যন কৰিব লাগিব আৰু সেইমতে বিদ্যালয় পৰিচালনা সমিতিৰ এখন সভা বিদ্যালয় প্ৰধানে আহ্বান বা পৰিচালনা সমিতিৰ সদস্য সচিবে এখন সভা আহ্বান কৰিব লাগিব আৰু তাত যিখিনি প্ৰস্তাৱ সেই প্ৰস্তাৱসমূহ কাৰ্যবিৱৰণীৰ সহিতে তাত লিপিবদ্ধ কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত সেই কাৰ্যবিৱৰণীখিনিকে কি বৈধ নথি হিচাপে গণ্য কৰা হ'ব। যেতিয়া আমাৰ কনগাৰেণ্ট বা আমাৰ SMC অডিট পৰিব তেতিয়া এই যিখিনি এই প্ৰচিডিংখিনিকে আমি কি কৰা হ'ব লিগেল ডকুমেণ্ট হিচাপে সেইটো কনচিডাৰ কৰা হ'ব। গতিকে আমি এইখিনি খুব ভালকৈ সংৰক্ষণ কৰি ৰখাটো দৰকাৰ। গতিকে বিদ্যালয় পৰিচালনা সমিতিয়ে 2023-24 বৰ্ষৰ বাৰ্ষিক বিদ্যালয় অনুদানৰ যথোপযুক্ত ব্যৱহাৰৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বিদ্যালয়খন কৰিবলগীয়া প্ৰয়োজনীয় কামৰ তালিকা প্ৰস্তুত কৰি বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব। এইখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া ইয়াত এখন ফৰ্মেট দিয়া হৈছে বা আৰ্হি দিয়া হৈছে। ইয়াত কি ধৰণে বিদ্যালয় পৰিচালনা সমিতিয়ে নিৰ্দিষ্ট এটা বিত্তীয় বৰ্ষৰ বাবে তেওঁলোকৰ বাৰ্ষিক যিখিনি অগ্ৰাধিকাৰ ভিত্তিত কৰিব লগা কামৰ
ইয়াত কি ধৰণে তালিকাভুক্ত কৰিব বা কি ধৰণে কৰিব ইয়াত ফৰ্মেট এখন দিয়া আছে। এইখন ফৰ্মেট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াতে বিদ্যালয়ৰ নাম, বিদ্যালয় পৰিচালনা সমিতিৰ বেংক একাউণ্টৰ নাম আৰু নম্বৰ বা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ নাম, সদস্য সচিবৰ নাম, মণ্ডল সমল কেন্দ্ৰ, শিক্ষাখণ্ড বা জিলাৰ নাম এইখিনি প্ৰথমতে আপোনালোকে ফিল আপ কৰি ল'ব লাগিব। আৰু ইয়াত কি দিছে, ইয়াত এটা আছে যে আমি অমুক বিদ্যালয়ৰ আপোনাৰ যি বিদ্যালয় হয় সেই বিদ্যালয়ৰ নামটো ইয়াত লিখি বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যই সমগ্ৰ শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা 2023-24 বৰ্ষৰ বাবে আগবঢ়োৱা বাৰ্ষিক বিদ্যালয় অনুদান যিখিনি টকা আপোনালোকে পায় সেইখিনি টকাত তলত উল্লেখ কৰা কামসমূহ কৰিম বুলি প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। এতিয়া ইয়াত আপোনাৰ যিখিনি কাম আপোনালোকে বিদ্যালয় পৰিচালনা সমিতিয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে সেই কামখিনি আপোনালোকে ইয়াত কি কৰিব লাগিব, উল্লেখ কৰিব লাগিব। আৰু সেই কামৰ বিপৰীতে আপোনালোকে অনুমানিক যিখিনি ধন খৰচ হ'ব সেইখিনি ধন আপোনালোকে ইয়াত দিব লাগিব। ইয়াতে দিয়া আছে, ইয়াত 3টা ঘৰ কৰি দিয়া আছে। প্ৰথমটো অগ্ৰাধিকাৰ, আপোনালোকে কোনটো কামক বেছি অগ্ৰাধিকাৰ 1, 2, 3 আপোনালোকে যিটো বেছি অগ্ৰাধিকাৰ সেইটো 1 নম্বৰ দিব। আৰু সেইধৰণে আপোনালোকে ক্ৰমান্বয়ে আপোনালোকৰ বিদ্যালয়ৰ প্ৰয়োজনীয় কামসমূহ আপোনালোকে ইয়াতে যি কামৰ বিৱৰণ আছে তাত লিখি লিপিবদ্ধ কৰিব। আৰু আনুমানিক ব্যয় আৰু সেই কামটোৰ বাবে আপোনালোকৰ কিমান খৰচ হ'ব পাৰে, আপোনালোকে যিখিনি ভিতৰত আন্তঃগাঁথনি অনুদান পায় তাৰ সেই বাজেটৰ ভিতৰত আপোনালোকে ইয়াত এই গোটেইখিনি আনুমানিক ব্যয় আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ উপৰিও যদি বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে ৰাইজৰ সহযোগত বিদ্যালয়খনৰ প্ৰতি বিশেষ কিবা শ্ৰমদান কৰিব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে ইয়াত দিয়াৰ ধৰণে উপৰোক্ত কামসমূহৰ সঠিক আৰু সফল ৰূপায়ণৰ বাবে আমি তলত দিয়া অনুদান বা শ্ৰমদান হিচাপে ৰাইজৰ অৱদান আগবঢ়াম। ইয়াত আপোনালোকে কি কি অৱদান আগবঢ়াব, অৱদান 1, অৱদান 2 এনেকৈ আপোনালোকে এইখিনি লিপিবদ্ধ কৰিব পাৰে। আৰু তাৰপিছত ইয়াত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সমন্বিত সদস্যসকল বা বিদ্যালয় সচিবসকলে ইয়াত ছিগনেচাৰ কৰিব। আৰু তেওঁলোক ইয়াৰ বাবে সকলো দায়বদ্ধ। যিখিনি আমাৰ অনুদান পাওঁ সেই অনুদানখিনিৰ উচিত আৰু সঠিক ব্যৱহাৰ এই গোটেইখিনি দিশ তেওঁলোকে পৰ্যালোচনা কৰিব লাগিব। আৰু গোটেইখিনিৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে দায়বদ্ধ থাকিব। এই আন্তঃগাঁথনি অনুদানৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে এইবাৰ বিভাগীয়ভাৱে প্ৰতিখন বিদ্যালয়ক এটা অনুৰোধ জনোৱা হৈছে যে আমি যিখিনি আন্তঃগাঁথনিগত অনুদান লাভ কৰোঁ তাৰ 10% ধন আমি বিদ্যালয়ৰ স্বচ্ছতামূলক কামত আমি এই ধনৰাশি ব্যৱহাৰ কৰিব লাগিব 10%। আৰু যাৰ ভিতৰত আমি বিদ্যালয়ৰ শৌচাগাৰ বা উন্নতমানৰ বিশুদ্ধ খোৱা পানী, একুৱাগাৰ্ড বা আৰু ব্যৱস্থা, পৰিষ্কাৰ পৰিচ্ছন্নতা, আন্তঃগাঁথনিৰ সা সুবিধা ব্যৱস্থাপনা এইবিলাক আমি কি কৰোঁ তাত অন্তৰ্ভুক্ত কৰিব লাগিব। তো মুঠৰ ওপৰত আমি মুঠ পইচাৰ 10% ধন বিদ্যালয়ৰ স্বচ্ছতা কাৰ্যসূচীত আমি খৰচ কৰিব লাগিব। এই গাইডলাইনখনত বিদ্যালয় পৰিচালনা সমিতিয়ে 2023-24 বৰ্ষৰ বাৰ্ষিক বিদ্যালয় উন্নয়ন অনুদানৰ যথোপযুক্ত ব্যৱহাৰৰ বাবে ইয়াত কেইবাটাও অগ্ৰাধিকাৰমূলক কাম তেওঁলোকে সন্নিৱিষ্ট কৰিছে। যিখিনি কাম আমি আমাৰ বিদ্যালয়ত প্ৰয়োজন বুলি ভাবোঁ সেইখিনি আমি ইয়াত কৰিব পাৰোঁ। ইয়াত প্ৰায় 30টামান বিদ্যালয়ৰ বাবে অতি দৰকাৰী আৱশ্যকীয় ইয়াত কামৰ কথা কোৱা হৈছে য'ত আমি বিদ্যালয়ৰ আন্তঃগাঁথনিক অনুদান ব্যৱহাৰ কৰিব পাৰোঁ। মই চমুকে ইয়াৰ কেইটামান মূল ক্ষেত্ৰৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াতে কৈছে যে আমাৰ 1 নম্বৰত আমাৰ যি স্কুলবিলাকত টিচাৰ ষ্টাফ উইথ হেড টিচাৰ আমি এখন ফলক ৰাখিব লাগে উইথ ফটো। আমি সেইখন আমি পইচাটো খৰচ কৰিব পাৰোঁ। বা 2 নম্বৰতে আমি যিখিনি বিদ্যালয়ৰ মূল গেট বা মূল তোৰণ আমি সেই তোৰণৰ নামতো আমি কিছু পইচা আমি খৰচ কৰিব পাৰোঁ। বা প্ৰতিখন বিদ্যালয়ৰ নিজৰ নিজৰ বিদ্যালয়ত একোখনকৈ দৈনিক বাতৰি কাকত ৰাখিব পাৰোঁ
যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ সম্ভৱপৰ হৈ উঠিব। আৰু তাৰোপৰি আমি যিখিনি বিদ্যালয়ৰ অতি প্ৰয়োজনীয় সামগ্ৰী, কেতিয়াবা পানীৰ মটৰ হওক, দমকল হওক, ফেন হওক, যদি বেয়া হৈ আছে আমি এইখিনি ভাল কৰিব পাৰোঁ। বা যিখিনি আমাৰ লাইনৰ বিল যদি আমাৰ আনপেইড হৈ থাকে, সেই লাইনৰ বিলখিনিও আমি দিব পাৰোঁ। ইয়াৰ উপৰিও আমি আন কিছুমান ক্ষেত্ৰত আমি এই অনুদান ব্যৱহাৰ বা এই অনুদান খৰচ কৰিব পাৰোঁ, যাৰ ভিতৰত আমি বিদ্যালয় গৃহ, শৌচাগাৰ মেৰামতি, শৌচাগাৰ প্ৰস্ৰাৱগাৰ, যিখিনি আমাৰ সাধাৰণ মেৰামতি আমি এইখিনি কৰিব পাৰোঁ। বা বিদ্যালয়ৰ পাঠদানৰ পিছত বিদ্যালয়খন তলা মাৰি থ'ব পৰাকৈ দুৱাৰ খিৰিকীসমূহ মেৰামতি কৰি লোৱা। আমাৰ প্ৰায়বিলাক বিদ্যালয়ৰ দুৱাৰ খিৰিকীৰ অৱস্থা বহুত বেয়া, গতিকে আপোনালোকে দুৱাৰ খিৰিকীখিনি মেৰামতিৰ ক্ষেত্ৰত আমি কিছু পইচা খৰচ কৰিব পাৰোঁ। তাৰোপৰি বিদ্যালয়ৰ যিখন আমাৰ চাইনবোৰ্ড বা বিদ্যালয়ৰ MDM মেনু, কৃষ্ণৰ ফলক বা সময়সূচীৰ ফলক, টাইম টেবুল, গতিকে এইবিলাক তালিকা আমি প্ৰস্তুত কৰিব পাৰোঁ। তাৰোপৰি আমাৰ বিদ্যালয়ৰ বাবে যিখিনি আমাৰ ফিজিকেল ষ্ট্ৰাকচাৰ, চকী, টেবুল বা বিশেষ প্ৰয়োজন সাপেক্ষে আলমিৰা, আমি এইখিনি ক্ৰয় কৰিব পাৰোঁ। বা আমি দমকলৰ যদি প্লেটখন নাই, প্লেটখন আমি বনাব পাৰোঁ। বা যে আমাৰ পাকঘৰৰ যদি আমি প্লাষ্টাৰ নাই, প্লাষ্টাৰখিনি কৰিব পাৰোঁ। বা বিদ্যালয়ৰ চিলিং বেয়া হৈ আছে, এই চিলিংখিনি আমি লগাব পাৰোঁ। তাৰোপৰি বিদ্যালয় গৃহৰ আমি ৰং কৰাৰ ক্ষেত্ৰতো আমি অনুদানৰ পইচা ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আমাৰ বিদ্যালয়বিলাকত অগ্নি নিৰ্বাপক যিখিনি আমাৰ সঁজুলি আছে, সেই সঁজুলিখিনি আমি ইয়াত উন্নত কৰিব পাৰোঁ। যদি আমাৰ গেছ নাই, আমি গেছ ভৰাব পাৰোঁ। তাৰোপৰি আমাৰ যিখিনি বিদ্যালয়ত আমি ৰাখিব লগা যি আমাৰ জৰুৰী প্ৰাথমিক চিকিৎসাৰ যি বাকচ, আমি সেই বাকচটো আমি কিছু পৰিমাণে উন্নত কৰিব পাৰোঁ উইথ আপডেট মেডিচিন বা টেবলেট। তাৰোপৰি বিদ্যালয়ৰ জাবৰ নিষ্কাশনৰ বাবে যদি ডাষ্টবিনৰ প্ৰয়োজন হয়, আমি ডাষ্টবিনো কিনিব পাৰোঁ। আৰু বিদ্যালয়ৰ বাবে নিত্য ব্যৱহাৰ্য আৱশ্যকীয় বস্তু যেনে আমাৰ চক, পেঞ্চিল বা বিভিন্ন ধৰণৰ ৰেজিষ্টাৰ, বুক, এইবিলাক আমি ডাষ্টাৰ, চাবোন, বাল্টিং, মজক এইবিলাক আমি কিনিব পাৰোঁ। আৰু তাৰোপৰি আমি চাইকেলবিলাক ৰখাৰ বাবে চাইকেল ষ্টেণ্ডৰো আমি কথা চিন্তা কৰিব পাৰোঁ। আৰু তাৰোপৰি আমি বিদ্যালয়ত এখন ফুলনি বা এখন কিটচেন গাৰ্ডেন, যিটো ফুলনি বাগিচা, এইবিলাকতো আমি কি কৰিব পাৰোঁ, বিদ্যালয়খনে অনুদানৰ পৰা খৰচ কৰিব পাৰে। ইয়াৰ পৰা আৰু কিছুমান কথা বিষয়ত উল্লেখ কৰিছে, যিদৰে আমাৰ পাঠদান কাৰ্যত ব্যৱহৃত হোৱা স্কেল, ত্ৰিকোণমিতি বা ত্ৰিভুজৰ জ্যামিতিৰ সামগ্ৰী, চুম্বক বা মানুহৰ কংকালৰ ফটো, তৰ্জু, দগা বা সময়ৰ কাৰণে ঘড়ী বা লিটাৰ আদি ভৰাব পৰা লিটাৰ জোখা আহিলা, এইবিলাক আমি বিভিন্ন বৈজ্ঞানিক আমি ইয়াত কি কৰিব পাৰোঁ, কিনিব পাৰোঁ। আৰু তাৰোপৰি বিদ্যালয়ত আমি উৎসাহ যোগাবৰ কাৰণে আমি এটা সৰুকৈ হ'লেও আমি উইথ স্পীকাৰ, আমি এটা ব্লুটুথ স্পীকাৰ বা আমি এটা চাউণ্ড ছিষ্টেম আমি এটা ক্ৰয় কৰিব পাৰোঁ, যাৰ দ্বাৰা আমি শনিবৰীয়া চৰাই হওক বা বিভিন্ন বিদ্যালয়ৰ উদযাপনৰ ক্ষেত্ৰত এই চাউণ্ড ছিষ্টেমে আমাক সহায় কৰিব বা ছাত্ৰ ছাত্ৰীসকলৰ কথন দক্ষতা বা আদি বৃদ্ধি কৰিব। তাৰোপৰি আমাৰ বিদ্যালয়ত শৈক্ষিক দিনমজুৰিত উল্লেখ থকা যিখিনি আমাৰ কলা সংস্কৃতিৰ বাবে প্ৰয়োজনীয় বিভিন্ন সাংস্কৃতিক সঁজুলি, হাৰমনিয়াম, তবলা আদি আমি ক্ৰয় কৰিব পাৰোঁ। আৰু সেইবোৰ আমি ল'ৰা ছোৱালীক শিক্ষা দিব পাৰোঁ। আৰু তাৰোপৰি প্ৰতিখন বিদ্যালয়ে এখনকৈ জিলা, ৰাষ্ট্ৰ বা ৰাজ্যৰ মানচিত্ৰ আমি বিৰাট অংকন কৰাৰ ক্ষেত্ৰত আমি এই ধন ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বেদী নাই, পকাৰ বেদী বনাব পাৰোঁ। বা ধপাতমুক্ত যিখন আমাৰ ফলক, টবেকো ফ্ৰী জনৰ, সেই ফ্লেগখন আমি বনাব পাৰোঁ। গতিকে এই ধৰণে ইয়াত বিভিন্ন ক্ষেত্ৰৰ উল্লেখ কৰা হৈছে আৰু নিশ্চয় আপোনালোকৰ প্ৰতিখন বিদ্যালয় এই নিৰ্দিষ্ট কামবিলাকত জড়িত।
গতিকে আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ত যিখিনি কাম অতি দৰকাৰী সেইখিনি অগ্ৰাধিকাৰমূলকভাৱে বিদ্যালয় পৰিচালনা সমিতিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰি আপোনালোকে এই কামখিনি কৰিব। আৰু ইয়াত কোৱা হৈছে যে বাৰ্ষিক বিদ্যালয়ৰ যি উন্নয়নৰ খৰচ বা ৰাইজৰ পৰা গ্ৰহণ কৰা ধন বিধ আদি ব্যৱহাৰৰ প্ৰমাণপত্ৰৰ লগত সামঞ্জস্য ৰখাৰ ক্ষেত্ৰত পৰিচালনা সমিতিয়ে নজৰ ৰাখিব। খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে, যাতে আমি যিখিনি খৰচ হয় সেই খৰচৰ লগত যিখিনি প্ৰমাণপত্ৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট সেইখিনি যাতে ভালকৈ থাকে, সেইখিনিৰ ওপৰত বিদ্যালয় পৰিচালনা সমিতিক খুব নজৰ দিবলৈ লগা আহ্বান জনাইছে। আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে পূৰ্বৰ খৰচ পুনৰাবৃত্তি কৰাৰ পৰা বিৰত থাকিব। আমি যিবিলাক কামত আমি বিগত বৰ্ষত আমি খৰচ কৰিছোঁ যাতে সেই খৰচটো পুনৰাবৃত্তি নহয়, আৰু বেলেগ কামত যাতে আমি পইচাটো খৰচ কৰোঁ, সেই ক্ষেত্ৰতো বিদ্যালয় পৰিচালনা সমিতিক সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছে। আৰু তাৰোপৰি বিদ্যালয় পৰিচালনা সমিতিয়ে অনুদানৰ ধন ব্যৱহাৰ কৰাৰ পৰা 10 দিনৰ ভিতৰত নিৰ্ধাৰিত পাৱপত্ৰযোগে যিখিনি অনুদান ব্যৱহাৰ প্ৰমাণপত্ৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট সংশ্লিষ্ট খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত বা খণ্ড মিছন সমন্বয়কৰ ওচৰত দাখিল কৰিব লাগিব বুলি কোৱা হৈছে। এইটো খুব গুৰুত্বপূৰ্ণ কথা। প্ৰতিজন বিদ্যালয় সচিবে এই কথাটো নিশ্চয় অনুধাৱন কৰি এইখিনি বস্তু ৰেডি ৰাখিব। আৰু অনুদান ব্যৱহাৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ পূৰ্বে পৰিচালনা সমিতিৰ সভা এখন আহ্বান কৰাটো খুব দৰকাৰী। আৰু তাত এই গোটেইখিনি বস্তু শ্ব' কৰিব লাগিব বিদ্যালয় সচিবে। আৰু বিদ্যালয় পৰিচালনা সমিতিৰ পৰা অনুমোদন পোৱাৰ পিছতহে তেওঁলোকে এই বস্তুখিনি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তেওঁলোকে জমা দিব পাৰিব। গতিকে আশা ৰাখিছোঁ আপোনালোকে এই ক্ষেত্ৰত নিজৰ নিজৰ বিদ্যালয়ত অগ্ৰাধিকাৰ ভিত্তিক আপোনালোকে কামসমূহ কৰিব। ইয়াত এখন UC চাৰ্টিফিকেটৰ ফৰ্ম এখন দিয়া হৈছে, আপোনালোকে চাই ল'ব। 2023-24 বৰ্ষৰ বাৰ্ষিক বিদ্যালয় উন্নয়ন ব্যৱহাৰ প্ৰমাণপত্ৰ আহি ইয়াত এটা ফৰ্মেট দিয়া হৈছে। UC আমি কেনেকৈ দিওঁ, ইয়াত কি কি কাম কৰা হ'ল, ক্ৰমিক নম্বৰ, সম্পূৰ্ণ কাম কৰাৰ বিৱৰণ আৰু খৰচ কৰা টকাৰ পৰিমাণ এনেকুৱা আপোনালোকে ইয়াত দিব, যিখিনি কাম কৰিলে। আৰু মুঠ টকা ইয়াত লিখিব, আৰু ইয়াত আখৰ লিখিব লাগিব। আৰু ইয়াৰ তলত কি লিখিব লাগিব, যে তলত উল্লেখ কৰা প্ৰতিটো কামেই বিদ্যালয়ৰ উন্নয়নৰ বাবে প্ৰকৃতাৰ্থত অতি কম মূল্যৰ হিচাপত আৰু ব্যয় যথাবিহিতভাৱে খৰচ কৰা হৈছে বুলি কি কৰিব লাগিব, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সচিব বা বিদ্যালয় পৰিচালনা ন্যূনতম 9 গৰাকী সদস্যই কি কৰিব, ইয়াত চহী কৰি এখন আমি ক'ত জমা দিব লাগিব, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়। আৰু ইয়াত কথা কৈছে য'ত আমি প্ৰমাণপত্ৰৰ লগত কি কি দিব লাগিব, যে বিদ্যালয় পৰিচালনা সমিতিৰ অনুমোদনৰ প্ৰতিলিপি, আমাৰ যিখন প্ৰচিডিং য'ত আমি প্ৰস্তাৱসমূহ লৈছিলোঁ তাৰ জেৰেক্স কপি, বা প্ৰতিখন ভাউচাৰৰ জেৰেক্স, আৰু বিভিন্ন কাম কাজ ক্ৰয় কৰা ফটোগ্ৰাফ আমি ইয়াত গাঁঠি দিব লাগিব। আৰু এখন খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ তৰফৰ পৰা আমাক এখন প্ৰাপ্তি স্বীকাৰ এখন ফটো আমাক দি দিব। গতিকে এইখিনিয়ে মূল কথা। আমি আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আপোনালোকৰ বিদ্যালয়খন লাভ কৰা অনুদানসমূহৰ খুব ধুনীয়াকৈ ব্যৱহাৰ কৰি বিদ্যালয়খনক আপোনালোকে আগবঢ়াই নিয়াত সমৰ্থ হ'ব। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।